Hey guys, good morning সকলোকে এতিয়া বাজিলে 9টা আৰু মই গাপা ধুই ৰেডি তো আজি নাযাও কৰো কতো বাস আজি মোৰ কাৰণে স্পেশাল দিন হয় তোৰ তো আপোনালোকে চাই থাকক ভিডিওটো ঠিক আছে আজি আকৌ এটা নতুন ভিডিও লৈ আপোনালোকৰ ওচৰত মই নিকৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলোৱে ভালে আছে তো ভিডিওটো আৰম্ভ কৰো আৰু এতিয়া মই মন্দিৰ বসিব আছে এটো মন্দিৰটো সাফা কৰো যেহেতু আজি মোৰ দিন হে কাৰণে তো সাফা কৰো তাৰ পিছত লগ পাইছো ঠিক আছে হিয়াৰ বাহিৰ ঘৰে হোৱানা ঘৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে খাবতিৰ হোৱানা প্ৰেমৰ যুত পাখনা মোৰ পূজা দিয়া হৈ গৈছে মানে মন্দিৰটো সাফা কৰি এনে সাকি দিলো ধূপ দিলো তাৰ পিছত ভাত বনালো ভাত সাত বনোৱা হৈ গল বাৰু এতিয়া কেটা বাজে 11টা বাজিল মাত্ৰ তো আছো এতিয়া টিভি চাও অলপমান মাই ফালে ওলাই গৈছে তো মাক আনিব কৈছিলো মই পনীৰ তো কিবা কৰে আৰু এয়াই আৰু দেখুৱাই থাকিম পিছত কিবা কিবি কৰিব লগা আছে তো এতিয়া 4:30 বাজে আবেলি হ'ল কিবা এটা বনাও বলক হিয়াৰ বাহিৰ ঘৰে হোৱানা ঘৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে খাবতিৰ হোৱানা প্ৰেমৰ যুত পাখনা প্ৰেৰণা হিয়াৰে খাবতিৰ হোৱানা প্ৰেমৰ যুত পাখনা গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বলে পূৰণ মোৰ দুচকুৰ ভাষাৰে কোৱানা গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বলে পূৰণ মোৰ দুচকুৰ ভাষাৰে কোৱানা লুচি পায়স সবে খালো ময়ো এতিয়া 9টা বাজে আৰু এতিয়া মই ভিডিও কৰিবলৈ ওলাইছো মানে ভিডিওটো শেষ কৰিবলৈতো ইচ্ছা আছে কিন্তু মানে ইমান এলা লাগিছে দিনটোই কিবা কিবি কৰি আছিলো তো আৰু আজি আবেলি হেবিলাক বনালো বনোৱাৰ পিছত মই প্ৰসাদ দিলো পূজা কৰিলো তাৰ পিছত মা দেউতাৰ আশীৰ্বাদ ললো যাতে এই বছৰটো আৰু ভালে ভালে যায় তাৰ পিছত আৰু জেঠাহঁতৰ ঘৰত গলো তাত প্ৰসাদ সখাদ দিও কিন্তু চাই যোৱাৰ পিছত লাইক কৰিব দেই 8টা মান বাজিছিল চাগে তেতিয়া আহিছো মই তো সকলোৰে আশীৰ্বাদ ললো তেনেকৈ আৰু দিনটো মই তেনেকৈ পাৰ কৰোঁ যেতিয়াৰ পৰা মানে দিনবোৰ ভালে যাওক লগতে মোৰো তো আজিৰ ভিডিওটো ইমানেই যদি ভিডিওটো ভাল লাগে লাইক কমেন্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব ঠিক আছে বাই বাই